বন্ধু বান্ধৱীসকল, আজি এইটো মোৰ প্ৰথম ভিডিঅ' আৰু আজি আমি যাম হাতীগড়ৰ বাবা ৰামদেৱ মন্দিৰ চাবলৈ। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মই আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিব। এয়া আমি পালোহি আৰু এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। লাইট জ্বলি আছে ধুনীয়াকৈ, বৰ ভাল লাগিছে, বৰ ধুনীয়া হয় মন্দিৰ। এয়া মই দেখুৱাই দিছোঁ আপোনালোকক ভালকৈ। এয়া আমি গৈ আছোঁ। আহক মোৰ লগে লগে আৰু চাওক ৰামদেৱ মন্দিৰ, আপোনালোকেও চাব পাৰিব। আহক মোৰ লগে লগে। ইয়াত জোতা চেণ্ডেল থোৱা বহুত ধুনীয়াকৈ সুবিধা আছে আৰু মই যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মোৰ পিছে পিছে আপোনালোকো ব'লক। চাওকচোন কিমান সুন্দৰ পৰিৱেশ। এয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু মন্দিৰৰ ভিতৰতো চাওক কি ধুনীয়া, আৰু এই লাইটটো যে বৰ ভাল লাগিছে। এয়া চাওক আমি ওপৰলৈ আহিছোঁ আৰু এইটো ওপৰৰ ভাগটো হয়। বহুত ধুনীয়া, চাওক কিমান ধুনীয়া হয়। মন্দিৰত আজি বহুত মানুহ সমাগম হৈছে আৰু বহুত মানুহ হয়ো আচলতে। মন্দিৰটোৰ কাৰুকাৰ্য বহুত সুন্দৰ হয়, সেইবাবে মানুহবিলাক আচলতে চাবলৈ আহিছে। আমি ফেচবুকত বহুত দিনৰ পৰা ফটোবোৰ দেখি আছিলোঁ, সেইবাবে আমিও আজি চাবলৈ আহিলোঁ। আৰু আপোনালোকো আহিব আজৰি সময় পালে, বহুত ধুনীয়া হয় আচলতে চাবলৈ, আপোনালোকো আহিব। মন্দিৰটো যোৰহাটৰ হাতীগড়ত অৱস্থিত আৰু যোৰহাটৰ পিনৰ পৰা গ'লে বাওঁহাত পৰিব আৰু টিয়কৰ পিনৰ পৰা আহিলে সোঁহাতে পৰিব। মেইন ৰাস্তাৰ পৰা মন্দিৰটো দেখাই পায়, তথাপিতো 100 মিটাৰমান ভিতৰলৈ সোমাব লাগিব। মন্দিৰটোৰ কাষতে ব্ৰহ্মা, বিষ্ণু আৰু লক্ষীৰ এটা বৰ সুন্দৰ প্ৰতিমূৰ্তি আছে, কি ধুনীয়া। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব।